অনুশীলনী 2.2 question number 3 questionটো হৈছে কাখত উল্লেখিত মানবোৰ বহুপদৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা px = 3x + 1 x = -1/3 এতিয়া এটা বহুপদ ইয়াতে এটা বহুপদ দিয়া আছে বহুপদটো হৈছে আমি নামকৰণ কৰি লৈছো px বুলি এই বহুপদটো হৈছে 3x + 1 এতিয়া এই 3x + 1 ৰ -1/3 টো এই বহুপদটোৰ শূন্য হয় নে নহয় আমি সত্যাপন কৰি চাবলৈ দিছে মানে আমি উলিয়াব লাগে এতিয়া আমি কেনেকৈ গম পাম যে এই x = -1/3 এই 3x + 1 বহুপদটোৰ শূন্য হয় নে নহয় কেনেকৈ আমি উলিয়াম আমি x = -1/3 অৰ্থাৎ x ৰ মান আমি এই xত pxত আমি বহুৱাই চাম যদিহে আমি শূন্য পাও বহুৱাই মেলি যদি আমি শূন্য পাও তেতিয়া হলে আমি গম পাম যে এই বহুপদটোৰ শূন্য হয় গতিকে ইয়াতে আমাৰ px = আমাৰ সলিউশনটো এনেকৈ লৈছো যে px = যেটো দিয়া আছে 3x + 1 লৈ লৈছো তাৰ পিছত x = কিমান দিয়া আছে কোৱেশ্চনত -1/3 -1/3 এই বহুপদ ৰাশিটোত আমি বহুৱাই দিছো ইয়াতে চোৱা x ৰ হলনি মই কি বহুৱাইছো -1/3 x ৰ হলনি কি বহুৱাইছে -1/3 ঠিক আছে বহুৱাৰ পিছত তুমি দেখিছা যে 3 কেনসেল -1 + 1 -a আকৌ কেনসেল হৈ কিনে আমাৰ কি হল 0 হল এতিয়া 0 হৈ গল নহয় p ৰ x ৰ ঠাইত px ৰ ঠাইত যেতিয়া এই x বিলাকৰ ঠাইত যেতিয়া মই -1/3 বহুৱালো তেতিয়া মই কি পালো 0 পালো গটিকে এই বহুপদটোৰ এটা শূন্য হয় ঠিক তেনেকৈ 2 নম্বৰটো কৰা হৈছে 2 নম্বৰটো আছে px = 5x - π x = কিমান দি আছে 4/5 এতিয়া ইয়াতে আমি x ৰ জেগাত এই বহুপদটোত 4/5 বহুৱাইছো হয়নে চোৱা 4/5 বহুৱালো 4/5 বহুৱাৰ পাছত আমি দেখিলো যে 5 কেনসেল হল 4 - π এটো 0 হয় জানো this is not equal to 0 যেহেতু ই 0 নহয় গটিকে x = 4/5 এই বহুপদ ৰাশিটোৰ শূন্য নহয় ঠিক তেনেকৈ 3 নম্বৰটো কৰা হৈছে তোমালোকে কৰি চাবা x ৰ মান এবাৰ দিয়া আছে এবাৰ তুমি 1 লবা এবাৰ -1 লবা px দিয়া আছে x² - 1 আমি যদি p x ৰ হলনি 1 লো 1² - 1 = 0 পাম ঠিক তেনেকৈ -1 ললে আমি 0 পাম অৰ্থাৎ এই দুইটাই কি হয় এই বহুপদ ৰাশিটোৰ শূন্য হয় বাকিখিনি তোমালোকে চেষ্টা কৰিবা